জনাইছোঁ মোৰ পাপাৰ জোনাকী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে শিৱৰাত্ৰি। আমি আজি গৈ আছোঁ এক বিশেষ স্থানলৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাব। বলকচোন যাওঁ। হেল্ল' গাইজ, আমি আহি পাইছোঁহি এতিয়া এই নিৰ্দিষ্ট স্থানলৈ। এতিয়া লগ পাওঁ আকৌ। হেল্ল' গাইজ, আমি আহি উপস্থিত হৈছোঁ সেই নিৰ্দিষ্ট স্থানত আৰু এতিয়া দেখাব খুজিম মই সেই নিৰ্দিষ্ট স্থানৰ বিশেষত্ব। মই আহি পালোহি সেই নিৰ্দিষ্ট স্থান আৰু এতিয়া দেখাব বিচাৰিম সেই নিৰ্দিষ্ট স্থানৰ বৈশিষ্ট্য, সেই স্থানৰ মহত্ব আপোনালোকে দেখাই যাম মই প্ৰতিটো অনুষ্ঠান, প্ৰতিটো মুহূৰ্ত। এয়া বিভিন্ন স্থানৰ পৰা বিভিন্ন ৰাইজ আহিছে। এতিয়া মই দেখাব খুজিছোঁ এয়া ৰাইজ। আপোনালোকে ক'ৰ পৰা আহিছে? আমি বৰহাটৰ পৰা। অঁ, ইয়াতে পূজা দিবৰ কাৰণে আহিছে? হয়, ঠিক আছে। কিমান বছৰ পৰা দি আছে পূজা? ইয়াত দিয়ে আছে হয় নাই? ঠিক আছে, বহুত মানুহ আহে ইয়ালৈ। এখন ধুনীয়া মনোৰম দৃশ্য। এয়া শাৰী শাৰী তামোল গছ, তাৰ মাজতে বিভিন্ন ফল মূলেৰে ভৰপূৰ এখন ধুনীয়া এখন পাৰ্ক হয় আৰু পাৰ্কৰ মাজতে আছে এটা শিৱ মন্দিৰ আৰু মই যাম সেই শিৱ মন্দিৰৰ ওচৰলৈ। এয়া দেখিছে ধুনীয়াকৈ সজাই তুলিছে এটা ধুনীয়া পৰিৱেশ। এয়া এটা ধুনীয়া পৰিৱেশ, এখন ধুনীয়া পাৰ্ক হয়। এয়া হাঁহ বহুত দেখিছোঁ, হাঁহ আছে। এয়া এজন আহিছে ককাইদেউ। নমস্কাৰ। আপুনি ক'ৰ পৰা আহিছে? আপুনি অস্থানীয়। ইয়াত পূজা দিবৰ কাৰণে আহিলে? পূজা দিবলৈ আৰু কিবা কিবি দিবৰ কাৰণে। দিলোঁ এটা ধুনীয়া পৰিৱেশ। মই লাহে লাহে যাম, সেই মন্দিৰটোৰ ওচৰ পামগৈ। সেই চাৰিওফালৰ পৰিৱেশটো দেখাব খুজিছোঁ। এয়া চাৰিওফালৰ পৰিৱেশ আৰু কাষেদি বৈ গৈছে এখন জান। ধুনীয়া হেল্ল' গাইজ, প্ৰথমে বিশেষ কাৰণবশতঃ মই ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। এতিয়া পুনৰ আহিছোঁ। ইয়াৰ প্ৰতিটো অনুষ্ঠান, প্ৰতিটো মুহূৰ্ত মই আপোনালোকক দেখা যাবলৈ কাৰণে চেষ্টা কৰিম। এতিয়া মই লৈ যাম সেই মন্দিৰলৈ, শিৱ মন্দিৰ। বহুত ধুনীয়াকৈ সজাই তোলা হৈছে। আপোনালোকক দেখা বিচাৰিম মই সম্পূৰ্ণ মন্দিৰটো। এয়া মই মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। এয়া মন্দিৰত বহি আছে আমাৰ আইসকল, ইয়াৰ লগত দুআষাৰ ক'ব। এওঁলোক আহিছে। আপোনালোকে কেতিয়া আহিলে? হ'ল প্ৰায় আধা ঘণ্টা হ'ল। আধা ঘণ্টা হৈ গ'ল ন? মানে আহি পিনি আমি প্ৰসাদ দিলে, প্ৰসাদ খালোঁ। প্ৰসাদ খোৱাৰ পিছতে চাহ দিলে আৰু শিৱৰ প্ৰসাদ ভাঙৰ লাড়ু খালোঁ। খাই এতিয়া আমাৰ লগৰ দুজনমান আহিব আৰু আমি শিৱ নাম ল'ম। আজি বিশেষ অনুষ্ঠান হ'ব হয় নাই? নেগেৰা নাম। ঠিক আছে, আপোনালোকেও শুভেচ্ছা জনালোঁ আজি শিৱৰাত্ৰি। আমিও আপোনাৰ চেনেললৈ শুভেচ্ছা ধন্যবাদ। মই মন্দিৰৰ ফালে আগবাঢ়িছোঁ। কৃষ্ণ, এয়া চাকি সজাই তোলা হৈছে, সুন্দৰকৈ সজাই দিছিলে। শিৱৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, সকলোৰে যাতে মংগল হওক তাৰ কামনা কৰিছোঁ। ইয়াত নাম লোৱাৰ পৰিৱেশটো অলপ দেখাইছোঁ মই। দেখাই আছোঁ মই মন্দিৰৰ চৌপাশৰ পৰিৱেশ। হেল্ল' গাইজ,
আজি এই বিশেষ স্থানত এই নিৰ্দিষ্ট দিনত মই এজন বিশেষ ব্যক্তিক লগ পাইছোঁ আৰু মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। মোৰ আগৰ ভিডিঅ'ত মই তেখেতৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তেখেতে ধুনীয়া আপেল বগৰী খেতি কৰিছে আৰু তেখেতৰ সৈতে মই চিনাকি কৰিব খুজিছোঁ। এয়া জয়ন্ত গগৈ। নমস্কাৰ। জয়ন্ত দা নমস্কাৰ। নমস্কাৰ। আপুনি আজি এই বিশেষ দিনটোত আৰু এই নিৰ্দিষ্ট এই ঠাইলৈ যে আহিলে, ইমান দূৰৰ পৰা আহিলে, ইয়াৰ নিশ্চয় এটা উদ্দেশ্য আঁৰত আছে। গতিকে আপুনি আমাক জনাওকচোন দুআষাৰ, ৰাইজৰ আগত কওক কি সূত্ৰে কেনেকৈ আজি ইয়াত পালেহি। আজি মই শিৱৰাত্ৰি মহাশিৱৰাত্ৰি উপলক্ষে মই ইয়াতে বিশেষ আমন্ত্ৰিত অতিথি হিচাপে মই ইয়ালৈ আহিলোঁ। হয়। আজি মোৰ অহা মহান উদ্দেশ্য এটা হ'ল, আজি আমাৰ যি এখন আমি চিনেমা এখন বনাইছোঁ, চিনেমাখনৰ নাম হিৰো দ্য ৰিয়েল ফাইটাৰ, আছামিজ ফিল্ম। গতিকে সেই চিনেমাখনৰ আজি এটা প্ৰমো ৰিলিজ হৈছে। গতিকে সেই প্ৰমোটো ৰিলিজ কৰিবৰ কাৰণে মোক বিশেষভাৱে আমন্ত্ৰণ কৰা হৈছে। গতিকে সেই উদ্দেশ্যে মই এনেকুৱা এখন সুন্দৰ এটা ঠাইত মই আহিবলৈ পাই মই নিজকেই গৌৰৱান্বিত হৈছোঁ। আৰু এই ভাইটি উৎপল এখেতক লগ পায়ো মই খুব নিজকে আনন্দিত হৈছোঁ। আৰু মোৰ লগত আপোনাৰ লগত আহিছে মোৰ ল'ৰা। কি নাম ভাইটি তোমাৰ? অঁ, কোন ক্লাছত পঢ়ে? ঠিক আছে। কেনেকুৱা লাগিছে আজি ইয়ালৈ আহি? খুব ভাল লাগিছে। ঠিক আছে। আৰু কোন আহিছে তোমালোকৰ লগত? অঁ, ঠিক আছে। জয়ন্তদা, ভাল লাগিলে। আজি নিশ্চয় আপোনালোকৰ চিনেমাখনৰ প্ৰমোটো দেখিবলৈ পাম আৰু শুভেচ্ছা থাকিল। অনাগত খুব সোনকালে ৰিলিজ হওক, চিনেমাখন ভাল হওক। এনেই কেতিয়া ৰিলিজ হ'ব চিনেমাখন? খুব সম্ভৱ অহা মাহতে হয়তো ৰিলিজ হোৱা আমি প্ৰগ্ৰাম এটা বনাই ৰাখিছোঁ আৰু ঈশ্বৰে যদি কৃপা কৰে অহা মাহত নিশ্চয় অসমৰ ৰাইজে। ধন্যবাদ। আপোনাক লগ পাই ভাল লাগিলে। আপোনালোকৰ চিনেমাখন সফলতাৰ খোজত আগবাঢ়ক তাৰ কামনা কৰিলোঁ। থেংক ইউ। নমস্কাৰ।